हेलो फ्रेंड्स, वेलकम टू गंजेटी स्टाडी सेंटर। हाई स्कूल टिटुना प्रार्थीসকলৰ কাৰণে আজি বাতৰি কাকতত প্ৰকাশিত এটা বিশেষ বাতৰিয়ে বহুখিনি প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে আজিৰ এই লেটেষ্ট ইনফৰমেশ্যনটো পোৱাৰ কাৰণে মোৰ এই চেনেলটো যদি কোনোবাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, গতিকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু শ্বেয়াৰ কৰক। গতিকে পোনে পোনে বাতৰি কাকতখনত কি উল্লেখ কৰা আছে সেই বিষয়ে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। শিক্ষক পদৰ বিজ্ঞাপনত সেৱাবধি 2018 নচাত নিবনুৱাৰ হাহাকাৰ, আবেদনৰ পৰা বঞ্চিত হ'ব বহু যুৱক যুৱতী। অৰ্হতাহীন হ'ব গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰসংযোগ শিক্ষাৰ ডিগ্ৰী। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে যোৱা 11 ছেপ্টেম্বৰৰ ৰাজ্যখনৰ প্ৰাদেশিকতা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খালী হৈ থকা বিজ্ঞান আৰু কলা শাখাৰ 5746টা পদৰ স্নাতক শিক্ষক পদৰ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। কিন্তু বিজ্ঞাপনত উল্লেখ কৰা শিক্ষাগত অৰ্হতা সম্পৰ্কীয় এটা ঘোষণাই দীৰ্ঘদিন ধৰি এটা চৰকাৰী সংস্থাপনৰ আশাত বন্দী হৈ থকা বহু শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰিছে। এই ঘোষণাই পূৰ্বৰ চৰকাৰৰ জাননী নস্যাৎ কৰাৰ উপৰিও অসমৰ ঐতিহ্যমণ্ডিত কেইবাখনো বিশ্ববিদ্যালয় প্ৰদান কৰা ডিগ্ৰীসমূহক মূল্যহীন কৰি তুলিছে। বিজ্ঞাপনত উল্লেখ থকা অনুসৰি বিজ্ঞান আৰু কলা দুয়োটা শাখাৰে প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক বা স্নাতকোত্তৰ পৰীক্ষাত কমেও 50% নম্বৰসহ উত্তীৰ্ণ হ'ব লাগিব। লগতে ইয়াকো উল্লেখ কৰা হৈছে যে অফ কেম্পাছ বা দূৰ সংযোগ শিক্ষা প্ৰতিষ্ঠানৰ যোগেদি লাভ কৰা ডিগ্ৰী গ্ৰহণযোগ্য নহ'ব। ইয়াৰ পূৰ্বে 2019 চনৰ 13 নৱেম্বৰত মাধ্যমিক টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আবেদন আহ্বান কৰি প্ৰকাশ কৰা বিজ্ঞাপনতো অফ কেম্পাছ বা দূৰ সংযোগ শিক্ষা প্ৰতিষ্ঠানৰ যোগেদি লাভ কৰা ডিগ্ৰী গ্ৰহণযোগ্য নহ'ব বুলি উল্লেখ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত 2019 চনৰ 22 নৱেম্বৰত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে আয়ুক্ত সচিব প্ৰীতম শইকীয়া স্বাক্ষৰিত অসম মাধ্যমিক বিদ্যালয়ৰ অন্তৰ্গত প্ৰাদেশিকতা বিদ্যালয়ৰ সেৱাবধি 2018ক ৰেহাই সন্দৰ্ভত এক অফিচ মেমৰেণ্ডাম অনুসৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আইডল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰসংযোগ শিক্ষাৰ অধীনত প্ৰদান কৰা ডিগ্ৰী, ডিপ্ল'মা আৰু চাৰ্টিফিকেটসমূহ বৈধ হ'ব বুলি ঘোষণা কৰিছিল। এই তাৰিখতে মাধ্যমিক শিক্ষাৰ টেট এম্পাৱাৰ্ড কমিটিয়ে উপৰোক্ত বিশ্ববিদ্যালয়সমূহ দূৰসংযোগ শিক্ষাযোগে প্ৰদান কৰা ডিগ্ৰীসমূহ গ্ৰহণযোগ্য হ'ব বুলি ৰাজহুৱা জাননীযোগে প্ৰকাশ কৰিছিল। আনহাতে যোৱা 5 আগষ্টত অসমৰ বিভিন্ন আদৰ্শ বিদ্যালয়ৰ বাবে কলা আৰু বিজ্ঞান বিভাগৰ স্নাতক শিক্ষকৰ পদ পূৰণৰ বাবে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান অসমে প্ৰকাশ কৰা এক বিজ্ঞাপনত অফ কেম্পাছ বা দূৰ সংযোগ শিক্ষা প্ৰতিষ্ঠানৰ যোগেদি লাভ কৰা ডিগ্ৰী গ্ৰহণযোগ্য নহ'ব বুলি উল্লেখ কৰা হৈছিল। যদিও 10 আগষ্টত এক সংশোধনী প্ৰকাশ কৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আইডল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰসংযোগ শিক্ষাৰ অধীনত প্ৰদান কৰা ডিগ্ৰী, ডিপ্ল'মা আৰু চাৰ্টিফিকেটসমূহ বৈধ হ'ব বুলি ঘোষণা কৰিছিল। যোৱা 11 ছেপ্টেম্বৰত প্ৰকাশিত বিজ্ঞাপনত দূৰসংযোগ শিক্ষা প্ৰতিষ্ঠানৰ যোগেদি লাভ কৰা ডিগ্ৰী গ্ৰহণযোগ্য নহ'ব বুলি ঘোষণা কৰিছে। যদিও পূৰ্বৰ দৰে এই বিশ্ববিদ্যালয়কেইখনৰ দূৰসংযোগ শিক্ষাৰ যোগেদি লাভ কৰা ডিগ্ৰীসমূহ বৈধ ঘোষণা কৰি কোনো সংশোধনী বৰ্তমানলৈকে সংশ্লিষ্ট বিভাগে প্ৰকাশ কৰা নাই। যদি এই ডিগ্ৰীসমূহ গণ্য কৰা সম্পৰ্কীয় ঘোষণাই বাহাল থাকে, তেনেহ'লে ইয়ে 2019 চনৰ 22 নৱেম্বৰত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই স্বাক্ষৰিত অসম মাধ্যমিক বিদ্যালয়ৰ অন্তৰ্গত প্ৰাদেশিকত বিদ্যালয়ৰ সেৱাবধি 2018ৰ ৰেহাই সম্পৰ্কীয় অফিচ মেমৰেণ্ডামখন স্পষ্টভাৱে নাকচ কৰিব। আনহাতে অসমৰ দুখনকৈ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দূৰসংযোগ শিক্ষাৰ যোগেদি প্ৰদান কৰা ডিগ্ৰীসমূহ মূল্যহীন হ'ব। ৰাজ্যখনত এনে বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে আৰ্থিক দুৰৱস্থা বা অন্যান্য বিভিন্ন কাৰণত পোনপটীয়াকৈ শিক্ষা গ্ৰহণ কৰিব নোৱাৰি দূৰসংযোগ শিক্ষাৰ যোগেদি উল্লেখিত বিশ্ববিদ্যালয়কেইখনৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। আন একাংশই অন্য চাকৰিত সেৱা আগবঢ়াই থকাৰ মাজতে দূৰসংযোগ শিক্ষাৰ যোগেদি উচ্চ শিক্ষা গ্ৰহণৰ সপোন বাস্তৱায়িত কৰিছে। কিন্তু বৰ্তমান অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে এনে ডিগ্ৰীধাৰীসকলক যোগ্যতা নাকচ কৰি পূৰ্বৰ চৰকাৰী জাননী নস্যাৎ কৰিছে আৰু এই বিশ্ববিদ্যালয়কেইখনে প্ৰদান কৰা ডিগ্ৰীসমূহ মূল্যহীন কৰাত দূৰসংযোগ শিক্ষাৰ ভৱিষ্যত সন্দৰ্ভতো প্ৰশ্নচিহ্ন উত্থাপিত হৈছে। একাংশ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ ভৱিষ্যত অন্ধকাৰাচ্ছন্ন কৰি তুলিছে এই কাৰ্যই।
সেয়ে স্নাতক শিক্ষকৰ পদ পূৰণৰ ক্ষেত্ৰত যোৱা 11 ছেপ্টেম্বৰত প্ৰকাশ কৰা বিজ্ঞাপনৰ সংশোধনী ঘটাই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আইডল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰসংযোগ শিক্ষাৰ অধীনত প্ৰদান কৰা ডিগ্ৰীসমূহ গ্ৰহণযোগ্য বুলি ঘোষণা কৰি এছাম নিবনুৱা যুৱক যুৱতীক সকাহ দিয়াৰ ব্যৱস্থা কৰিবলৈ তেনে একাংশ ভুক্তভোগীয়ে সংশ্লিষ্ট বিভাগৰ প্ৰতি আহ্বান জনাইছে। গতিকে এইখিনি আছিলে আজিৰ হাইস্কুল উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে বাতৰি কাকতত প্ৰকাশিত হোৱা কেইটামান হেডলাইন আৰু এই বাতৰি কাকতৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো যাতে অতি সোনকালে পৰে আৰু যিসকলে ডিষ্টেঞ্চ এডুকেশ্যনৰ পৰা ডিগ্ৰী লৈছে সেইসকল প্ৰাৰ্থীও যাতে হাইস্কুল টেটত আবেদন কৰিব পাৰে তাৰ কাৰণে চৰকাৰলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।